আকৌ আহিলোঁ অন্য এটা ভিডিঅ'লৈ। এতিয়া হৈছে দুপৰীয়া চাহ খাব লৈছোঁ। কি খাওঁ কি বওঁ লাগি থাকে। কেতিয়াবা বৰ কিবা কিবি খাবলৈ মন যায়, পিছে ভাত খাবলৈ মন নাযায়, বেলেগ কিবা কিবি খাবলৈ মন যায়। এতিয়া ইও স্কুলৰ পৰা আহিলে, তাৰ কাৰণে মই ডিম বইল কৰি থৈছিলোঁ। সি ডিম হাফ বইল কৰি বহুত ভাল পায় খাই, সেই তাক দিওঁ। এতিয়া মই খাম চাহৰ লগত আজি মই খাম চেৱ বনাই খাম। এতিয়া ভাবিছোঁ ভিডিঅ'টো মই আৰম্ভ কৰোঁ। মইনো কি কৰোঁ কি নকৰোঁ দেখাই গৈ আছোঁ। চেৱ বনাব লৈছোঁ। এতিয়া বনাওঁ মই চেৱখিনি। তাৰ আগতে ইয়াক দি লওঁ হৰলিক্স আৰু গাখীৰখিনি, তাৰপিছত মোৰ খোৱাখিনি যোগাৰ কৰি লওঁ। এয়া মই বাকি লৈছোঁ এইফালে লাল চাহ আৰু এইফালে চেৱ। চুনুৱে খালেই, আলু মই ডিম চব বনাইছিলোঁ, সি খালে। এতিয়া মোৰ কাৰণে আৰু তাৰ কাৰণে এইখিনি বনাই লৈছোঁ। আবেলি চাহকাপ মই খাওঁ, যিহেতু মই এবাৰ ভাত খাওঁ, সেইটো কাৰণে পাছবেলা কিবা এটা খাই থৈ দিওঁ, এনেকৈ পেটটো ভৰাই। দেখিছেনে এইখিনি চেৱ। ডেইলি লাইফ বুলিবলৈ এইটোৱে, ৰাতিপুৱাৰ পৰা গধূলিলৈ মই এইবোৰকে কাম কৰি থাকোঁ, খোৱা বোৱাতে ব্যস্ত থাকোঁ। কামৰ পৰা অহাৰ পিছত অলপ টাইম জিৰাই সতাই নিজক আকৌ খোৱা বোৱাতে থাকোঁ। কি খাব লাগে কি খাব নালাগে সেইবোৰৰ লগতে লাগি থাকোঁ মই সদায়। আজি এটা ধুনীয়া ৰেচিপি বনাম বুলি ভাবিছোঁ। সেইটো কি কৰোঁ চাই লওঁ। বনাম বুলি ভাবি আছোঁ। এতিয়ালৈকে একো কোৱা নাই, মানে বস্তুখিনি যোগাৰ কৰা নাই। যোগাৰ কৰি মেলি লওঁ, তাৰপিছত মই বনাই আছোঁ। এতিয়া চাহকাপ খাই লওঁ। এতিয়া চাহ তাহ খাই মেলি আজৰি হ'লোঁ। চুনুক টিউচনৰ পৰা পঠিয়াইও সি আহিলে। মই এতিয়া ভাত বনোৱাত লাগিছোঁ। তাৰ যিহেতু ডিউটি আছে 7টা বজাৰ পৰা, সি 7:30 যাব। মই তাৰ কাৰণে ভাত আৰু ফুলকবি চব্জি পাতি দিছোঁ আৰু বন্ধাকবি চব্জি বনাম। মই এটা ৰেচিপি বনাম বন্ধাকবি। আজি ফাৰ্ষ্ট টাইম বনাম। এইফালে বন্ধাকবি লৈছোঁ, এটা লৈছোঁ, কিন্তু মই দিম এফাল আৰু বিলাহী 2টা লৈ লৈছোঁ। কেনেকৈ বনাম কি কৰিম মই দেখাই আছোঁ। আগতীয়াকৈ এইটো বন্ধাকবিটো মই ধুনীয়াকৈ এই ওপৰৰ পাতখিনি, বোৱাবৰ পাতখিনি পেলাই দিম। পেলাই দিয়াৰ পিছত এইটো কাটিম। কটাৰ পিছত মই কি কৰিম, দুফাল কৰিম, এফাল দিম আৰু এফাল মই থৈ দিম। আৰু কেনেকৈ বনাম কি কৰিম মই দেখাই আছোঁ, ভিডিঅ'টো চাই যাব। বন্ধাকবিটো এনেকৈ মাজে মাজে মই ফালি লৈছোঁ। ফালি পিনি পানী ওলায়ে আছে বন্ধাকবিটো, যিহেতু কিনা হয়। এয়া টুকুৰা কৰি লওঁ। লগতে লৈ লৈছোঁ বিলাহী যিহেতু আগ দি লৈছোঁ বইল কৰাৰ পাছত, যাতে বাকলিটো খুৱাবলৈ ইমান দিগদাৰ নহয়। কটাৰীখনে হাড় কাটিলেও ছাল নাকাটে, ইমানেই অৱস্থা বেয়া। এতিয়া মই কুকাৰটোতে ভৰাই ল'লোঁ মই বিলাহী আৰু কবি। অলপমান পানী দি দিছোঁ আৰু অলপমান মই দি দিম নিমখ। জলদি সিজিবৰ কাৰণে অলপমান নিমখ আৰু চিটি মাৰিবলৈ দিম। 2-3টামান চিটি মাৰিবলৈ দিম। মোক এগৰাকী মানুহে সুধিছিলে, তুমি ইমান কাম কৰা, নিজৰ কামখিনিৰ উপৰিও কাপোৰ আপলোডত দিয়া বা চুনু স্কুল যোৱা, সিহঁতকো কামলৈ পঠোৱা, কেনেকৈ তুমি ইমানখিনি চম্ভালা? আচলতে কি হয়, নকৰিলে নহ'ব যে, কোনে কৰিব? মইতো নকৰিলে বেলেগ মানুহ নায়েই কৰিবলৈ, সেইকাৰণে কৰিবই লাগিব। কিবা এটা পাবলৈ হ'লে কিবা এটা কষ্ট কৰিবই লাগিব। ময়ো কষ্ট কৰি আছোঁ আৰু তাৰ মাজতে ভিডিঅ' বনাওঁ, ৰিলচ বনাওঁ বা কাপোৰ আপলোডেড দিওঁ আৰু ভাল লগা কামবোৰ কৰি যাওঁ। তাৰ মাজতে কৰিব লাগিব। সম্পূৰ্ণ চেঞ্জ হৈ গ'ল জীৱনটো। মানে কি, আগতে যি অৱস্থাটো বেলেগ আছিলে, এতিয়াও বেলেগ আছে হ'ল। দিনে দিনে ল'ৰাও ডাঙৰ হৈ আহিছে, তাৰ চবফালে চাব লাগিছে। আৰু তাতে কি হ'ল, তাৰ পৰীক্ষাও পাইছেহি। এতিয়া ফাইনেল এক্সাম পালেহি। সেই ফাইনেল এক্সামৰ কাৰণেও তাক চাই থাকিবলগীয়া হৈছে। এনেকুৱা এটা অৱস্থা হৈছেগৈ, কেতিয়াবা নিজক পাহৰি যোৱাৰ আগতে হৈ যায়। তাৰ লগতে লাগি থাকোঁতে, ইহঁতৰ লগতে লাগি থাকোঁতে, কি কৰি ভাল পায়, কি খাই ভাল পায়, কি কৰে কি নকৰে, এতিয়া কি খাব কি নাখাব, সেইবোৰ কথা ভাবি থাকোঁতেই যায়গৈ সময়বোৰ। আৰু আজিকালি বহুত ব্যস্ত হৈ পৰিছোঁ। আচলতে মই নিজকে নিজে বিজি কৰি ৰাখিব বিচাৰোঁ, যাতে কিছুমান কথাই মনত কেতিয়াও আঘাত দিব নোৱাৰে। সেইকাৰণে মই নিজকে খুব ব্যস্ত কৰি ৰাখিব বিচাৰোঁ। কাম থাকিলে কাম কৰোঁ। ভাগে মই কাপোৰ আৰু
যিহেতু মোৰ কাপোৰৰ বিজনেছ আছে, কাপোৰো দিওঁ বাৰু কাৰোবাৰ এনেই চিনেমা টিনেমা চাই পিনে আনি তেনেকৈ হেৰি কৰোঁ। তথাপিও কাৰো লগত কথা চথা পতা আজিকালি বন্ধ কৰি দিছোঁ, খুব মানে অকলে থাকিবলৈ লৈছোঁ। আৰু দ্বিতীয়তে কি হ'ল, নিজৰ যেতিয়া ব্যস্ত কৰি ৰাখিছোঁ তেতিয়া কোনো কথাই আপোনাক আমনি কৰিব নোৱাৰে। আগতে মই এনেই থাকোঁতে যিটো কথা আহি থাকে মনলৈ, এতিয়া ভাবিছোঁ। আৰু মই যিহেতু অসম যাম এইবাৰ, এপ্ৰিলৰ লাষ্টত যামগৈ, মে' প্ৰথমতে হ'ব চাগে। আৰু তেতিয়া মই আকৌ কাপোৰৰ বিজনেছটো নিজাববীয়াকৈ খুলিম বুলি ভাবি আছোঁ, কিবা এটা কৰিম বুলি। সময়ত গম পাব, এনেও ভিডিঅ'বোৰ কণ্টিনিউ চাই গ'লে গম পাব মই কি কৰিম কি নকৰিম। তাত গৈ পিনে এতিয়া অকলে যুঁজিব লাগিব, যিহেতু অকলশৰীয়া মানুহ, অকলে যুঁজিব লাগিব। আৰু ছাপোৰ্ট কৰা মানুহ কোনো নাই, পাছফালে কোৱা মানুহ ঢেৰ আছে, কিন্তু মুখৰ আগত সাহস দিয়া মানুহ কোনো নাই। এনেকুৱা এটা মানুহে মানে বদনাম ঢেৰ গাই থাকে, আমুকে তামুকে। মই সেইবোৰ গুৰুত্ব নিদিওঁ, গাবলৈ দিয়া মুখ আছে যেতিয়া গাবই। আৰু মানুহ যেতিয়া কষ্টত পৰে ন, তেতিয়াহে বুজি পায় যে দুখ কি। আৰু মই যদি সুখতে থাকিলোহেঁতেন তেতিয়া মই দুখ কি বুজি নাপালোহেঁতেন। আৰু ময়ো ভাল পাওঁ মোৰ বদনাম গাইলে, কাৰণ মই জীৱন কি বুজি পাইছোঁ, মানুহ কি চিনি পাইছোঁ। এতিয়া লাহে লাহে চুনুকৈ সেয়াই শিকাওঁ। মানুহ অকল ভালতে থাকিলে নহ'ব, বেয়াও হ'ব লাগিব। ভাল বেয়া অকল যদি ভালতে থাকে নহয় তেতিয়া একো বুজি নাপায়, মানে বেয়াও হ'ব লাগে মাজে মাজে। মই এতিয়া আজিকালি চব বুজি পাইছোঁ, এতিয়া চিন্তা নাই, আৰু ভয় নকৰোঁ। হাঁহি হাঁহি জীৱনটো পাৰ কৰোঁ, আৰু বেছিভাগেই মই হাঁহিয়ে পাৰ কৰোঁ। আছোঁ আৰু তেনেকৈ। সেইগৰাকী মানুহে মোক বহুত দিনৰ পৰা চিনি পায়, তেওঁ মোক কৈ থাকে, পাৰ্চনেলি মেছেজ কৰি তেওঁ মোক কয়, তুমি সঁচাকৈ এজনী ৱাইফ, লগতে এগৰাকী মা, লগতে নিজৰ কামখিনি ইমান ধুনীয়াকৈ হেৰি কৰিছা, কেনেকৈ তুমি আৰু তাতে বাহিৰত আছাগৈ, আৰু ইমান নিজৰ ফিগাৰটোৰ কথাও কৈ থাকে, কেনেকৈ মেইনটেইন কৰা। তেনেকৈ কৰোঁ, কিনো কৰিম, সময় থাকিলে কৰোঁ। আৰু কেতিয়াবা আচলতে কি হয়, সময় তেনেকৈ উলিয়াওঁ। আৰু চুনো আজিকালি ডাঙৰ হ'ল, যিমানে ডাঙৰ আহিছে সি ইমানেই মানে দুষ্ট হৈ আহি আছে। এতিয়া তেনেকৈ আৰু জীৱনটো চলি গৈ আছে। বইল কৰি লোৱা কবিখিনি মই এনেকৈ পিটিকি ল'লোঁ, সেয়া বিলাহী আৰু কবিখিনি এনেকৈ পিটিকি লৈছোঁ ধুনীয়াকৈ। এতিয়া মই এইফালে পাতি দিছোঁ কেৰাহীখন। মোৰ এই ষ্টেণ্ডডালৰ পৰা অকণমান দিগদাৰ হৈ আছে, কিবা এটা হৈ আছে ষ্টেণ্ডডাল। এইফালে কেৰাহীখন গৰম হ'লত দি দিছোঁ মই তেল যিহেতু অলপমান সৰহকৈ দিছোঁ, মই সেইকাৰণে তেলখিনি সৰহকৈ দিছোঁ। পাছত কৈ আছোঁ, এইফালে দি দিছোঁ জিৰা আৰু পাঁচফোৰণ। এইফালে দি দিছোঁ কুটা মিহি মিহিকৈ কাটি লোৱা পিঁয়াজখিনি, লগতে দি দিছোঁ জলকীয়া দুটা, মই বেছি জ্বলা নাই দিয়া। আৰু এইফালে আদা ৰচুনখিনি যিখিনি মই থেতেলিয়াই লৈছিলোঁ সেইটো দি দিছোঁ। এইখিনি আৰু তেজপাত এখিলা দুটুকুৰা কৰি মই দি দিছোঁ ইয়াতে। এইখিনি কেঁচা গোন্ধ নোযোৱালৈকে ভালকৈ মই ভাজি থাকিম। ইয়াতে দি দিম এতিয়া মই নিমখ, যিহেতু মই বইল কৰোঁতে নিমখ দিছিলোঁ, বেছিকৈ চোকা হ'লে খাবলৈ ভাল নালাগিব। চব্জিকণ যদি ভাল হয়, নিমখ চোকা হ'লে ভাল নালাগিব। আৰু দি দিছোঁ হালধি, হালধিখিনিও অলপ দিলেই হৈ যায়গৈ। এইফালে কাশ্মীৰী ৰেড চিলি দি দিছোঁ, আৰু লগতে দি দিম ধনিয়া পাউডাৰ। গৰম মছলা মোৰ ওচৰত নাই, গৰম মছলা মই গ'লেহে আনিব পাৰিম। দোকানলৈ পঠিয়াইছিলোঁ গৰম মছলা, দোকানীয়ে কৈছে কি মই চিনিয়ে নাপাওঁ গৰম মছলা ভালে কৈছে। এতিয়া মই এইখিনি ধুনীয়াকৈ দেখিছেনে হৈ গ'ল। ইয়াতে দি দিম মই ডিম দুটা, যিহেতু মই তেল এইটো কাৰণে মই সৰহকৈ দিছিলোঁ। আৰু কবি যদি আপোনালোকে এটা দিয়ে 4টা ডিম দিব, আৰু মই এফাল দিছিলোঁ যিহেতু মই 2টা ডিম দি দিছোঁ। এইখিনি মই এতিয়া ধুনীয়াকৈ ভাজিম। এই ৰেচিপিটো মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, যদি ভাল পালে ক'ব। ৰেচিপিটো আপোনালোকেও অলপ চলপ বনাই মেলি চাব, আৰু কেনেকুৱা লাগিলে মোক ক'ব, কমেণ্ট কৰি ধুনীয়াকৈ জনাব। দেখিছেনে কণীখিনি ইয়াত দিব লাগে,
কণী কেঁচা গোন্ধটো যাবৰ কাৰণে কেঁচাম লাগে যে সেই কেঁচাম গোন্ধটো যাবৰ কাৰণে ইয়াত জালুক অলপমান ছটিয়াই দিব লাগে। মই কিন্তু জালুক নাখাওঁ, কাৰণ এটা আছে, সেই কাৰণটোত মই জালুক তেতিয়া খাব নোৱাৰোঁ, সেইটো কাৰণে জালুক নাখাওঁ। এইখিনি মোৰ ধুনীয়াকৈ ভজা হৈ গ'লগৈ আদাখিনি। ইয়াতে মই যিখিনি এটা কবি দিছিলোঁ আৰু বিলাহী, সেইখিনি মই ইয়াত এনেকৈ এতিয়া ঢালি দিম। ইয়াত কেঁচা ধনিয়াও দিব পাৰে। মোৰ ওচৰত আজি একোৱে নাই, মানে কি আমাৰ ওচৰত দোকানখনত একোৱেই নাপালে, নাই গৰম মছলা পালে, নাই ধনিয়া, একোৱে নাপালে। শেষত মই অলপমান এতিয়া ধনিয়া পাউডাৰ দি দিম। এইয়া মোৰ কবি আৰু বিলাহী আন্দা ৰেডি হৈ গ'ল। এতিয়া গৰম গৰম ভাতৰ লগত খাবহে লাগে আৰু। এয়া মোৰ ৰেডি হৈ গ'ল বন্ধাকবি আৰু কণী ভাজি। এয়া দেখিছেনে, অলপমান লৈ লৈছোঁ খাবৰ কাৰণে।